My second channel Ovi Vlogs লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আন এটা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ সেইদিনাখন দেখালোঁ আপোনালোকৰ কইনা ৰিচিপশ্যন, আজি দেখাম দৰা ঘৰৰ ৰিচিপশ্যন। তো বলক বেছিকৈ কথা নাপাতি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome to our best day ever, নেকিব এণ্ড খাদিজা। নেকিব হৈছে দৰাজনৰ নাম আৰু খাদিজা হৈছে কইনাজনীৰ নাম। মে' 14, 2022 চন। খুব ধুনীয়া লাগিছে ডেক'ৰেশ্যনটো। এইখনেই হৈছে নেকিব আৰু খাদিজাৰ বিয়াৰ পেণ্ডেল। খুব ধুনীয়াকৈ পৰিপাটিকৈ সজোৱা হৈছে পেণ্ডেলটো আৰু যথেষ্টখিনি মানুহো হৈছে আৰু খুব বেছি ডিচিপ্লিনৰ মাজত বিয়াখন খুব খাই বহুত বেছি ভাল লাগিলে। আৰু মোৰ তাৰ কাম হৈছে ফটোগ্ৰাফী কাম আৰু গৈছিলোঁ ফটোগ্ৰাফী কৰিম বুলি। তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোককো দেখাওঁ আৰু ময়ো খুব বেছি আনন্দ উপভোগ কৰোঁ বুলিকে ভাবি এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ দিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক, নেকিব এইজনৰ নাম হৈছে নেকিব, দৰাজন। আৰু এইজনী হৈছে আমাৰ বৌ, খাদিজা বৌ। সেইদিনাখন দেখিছিলে আপোনালোকে, আজি আকৌ দেখাব চেষ্টা কৰিছোঁ। আজি এটা বেলেগ এটা লুকছ, সেইদিনাখন এটা বেলেগ এটা লুকছ, আজি এটা বেলেগ এটা লুকছ। বহুত মৰম লাগিছে। বৌ হাই দি দিয়ক, আপুনি হাই দি দিয়ক। তো বলক বন্ধুসকল, আমি খোৱাৰ ঠাই দেখাব চেষ্টা কৰোঁ। আপোনালোকে চাবহে পাৰিব, খাব কিন্তু নোৱাৰে, কাৰণ আপোনালোকে যিহেতু চাই থাকিব। খাম কিন্তু আমি বহুত টেষ্টি খানা আমি খাম। তো আপোনালোকে চাই থাকক। আৰু খুৱাইছে মটন, ফিছ প্লাছ মিক্স চব্জি, দালি, মটৰ এক্সেট্ৰা। এখন বিয়াত যেতিয়া মিনিমাম 7টা to 7:30 বজাৰ ভিতৰত খুব বেছি ভিৰ মাৰে আৰু সেইটো টাইমত মানুহৰ গৰমত থাকিবলৈ অলপ বহুত বেছি জটিল, মানে প্ৰব্লেম হৈ যায়। তো বহুত যথেষ্ট মানুহ হৈছে আৰু মানে কি ক'ম আৰু, মানুহৰ গৰমত থাকিব পৰা মানে আৰু ফিল কৰক আপোনালোকে যে মানুহৰ গৰমত কেনেকৈ সোমাই আছোঁ তাত। বহুত বেছি গৰম যিহেতু, আৰু ভাল লাগে। বহুত বেছি মানুহ আহিছে যেতিয়া বিয়াখনো খুব বেছি ভাল। আহিছিল বৌ ঘৰৰ পৰা মানুহ ৰিচিপশ্যন খাবলৈ, আৰু যেতিয়া বৌ ঘৰৰ পৰা মানুহখিনি গৈ মানে ঘৰলৈ যাবলৈ, তো বৌক মই বহুত যথেষ্ট কামোৰ দিছিলোঁ। সেই কামোৰখিনি কি দিছোঁ আপোনালোকে জানিব চেষ্টা কৰক, চাব চেষ্টা কৰক। আপোনালোকে চব কেনেকুৱা কামোৰ দিছোঁ। বৌ ইউটিউবৰ ভিডিঅ' এটা বনাইছে, অকণ কান্দি দিব লাগে। কান্দি দিয়ক, ঘৰৰ মানুহখিনি যাবলৈ লৈছে ন, অকণ কান্দি দিয়ক, অকণ কান্দি দিয়ক, অকণমান কান্দি দিয়ক। বেয়া লগা নাই, ঘৰৰ মানুহখিনি এৰি থৈ গুচি গৈছে। কান্দি দিয়ক, অকণ কান্দি দিয়ক। একদম যাব নাপায় 2 সপ্তাহলৈকে। কইনা এনেকুৱা কইনা মই কিন্তু জিন্দগী দেখা নাই। মাকে এৰি থৈ যাব কিন্তু তামাম সাহস দিছে, চকু পানীটো অকণমানো নাই। এতিয়া বেয়া লগা নাই, কেনেকুৱা লাগিছে আপোনাৰ ছোৱালীজনী এৰি থৈ যাব আজি? কেনেকুৱা লাগিছে? বেয়া লাগিছে আপোনাৰ? বেয়া লাগিছে ছোৱালীজনীয়ে যে হাঁহি আছে। বৌয়েকৰ ফিল মই গম পাইছোঁ, ক'বই নালাগে। কাম কৰিবলৈ
গাড়ী ক'ত থৈছিলে? তো ফাইনেলি হৈ গৈছে এতিয়া ৰিচিপশ্যন আৰু লাষ্ট এণ্ডিঙত আমি কৰি আছোঁ কাপল ফটোশ্বুট। আৰু এটা কথা, কালি ইয়াতে বহুত কথা কৈছিলোঁ কিন্তু কথাখিনি আপোনালোকক শুনাব নোৱাৰাৰ কাৰণটো হ'ল কি, ইয়াতে এটা অসমীয়া গান বাজি আছিলে, যিহেতু অসমীয়া গান বাজি থাকিলে কপিৰাইট ষ্ট্ৰাইক লাগি যায়। তো তাৰ কাৰণে মই আজি নতুনকৈ আকৌ ভইচ দিবলগীয়া হৈছে। তো তাৰ মানে কি ক'ম, যথেষ্ট ভাল লাগিলে বিয়াখনত ফটোশ্বুট কৰি। আচলতে মই নিজকে খুব বেছি ভাগ্যৱান বুলি ক'ব লাগিব যেন এনেকুৱা এখন বিয়াত ফটোশ্বুট কৰিব পোৱাটো খুব বেছি এটা আচৰিত এটা ফিল হয়। তো ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। তো ফাইনেল এণ্ডিং এণ্ড লাষ্ট ফটোশ্বুট খুব ভাল লাগিলে। আৰু মোৰ ইনষ্টাগ্ৰামৰ নামটো হৈছে অভিমেটাৰ্ছ, আৰু ইনষ্টাগ্ৰামত যদি এনেকুৱা কিছুমান ফটো আপোনালোকে চাই থাকিব বিচাৰে তেতিয়াহ'লে অভিমেটাৰ্ছ বুলি চাৰ্চ কৰিব আৰু মোক ফ'ল' কৰি দিব। মই আপোনালোকক নিশ্চয় ফ'ল' বেক